মোক পাহৰি যোৱা তোমাৰ ধৰণেৰে। কবি অভিজিত বৰুৱা। তোমাক এৰাই চলি আন এটা নতুন জীৱন। ইমান সহজ হোৱা হলেতো কথাই নাছিল। ইমান কঠিন চাগে কেতিয়াও নহলহেঁতেন। শিলাময় এই সময়ৰ পাহাৰটো অকলশৰে বগোৱাত। কিমান উচ্চতালৈ গ'লে ডাৱৰ চুমিব পাৰি সেয়া মই নাজানো। কিমানটা শিলৰ বুকুত ভৰি তলোৱাৰ কেঁচাঘাৰ দাগ লগালে তুমি বুজি উঠিবা সেয়াও তোমাক বুজাবলৈ মোৰ সাধ্য নাই। তাতে আকৌ তুমি কৈছা মোক পাহৰি যোৱা তোমাৰ ধৰণেৰে। আৰে পাহৰি যাবৰ বাবেই জানো কোনোবাই কাৰোবাক মৰম দিয়ে? থিয় হৈ থাকে জানো কোনোবা সেউজ পাহাৰ, যি শিলৰ গুৰুত্ব কি কোনো দিনেই বুজি নাপায়? হয়তো তুমি এই সকলোবোৰ কথা বুজি পায়ো কেতিয়াবা নুবুজা হোৱা। কাৰণ তুমি পাহাৰখনক সদায় উপভোগ কৰিবলৈহে শিকিছা।